নিয়ৰৰ সৰুকালৰ স্মৃতিবোৰ এনেকৈ ফটো ফ্ৰেমৰ মাজতেই আবদ্ধ কৰি থওঁ বুলিয়েই মই ফটোখিনি বন্ধাইছিলোঁ আৰু খুৰাহঁতৰ ভাইটিয়ে মোক প্ৰিণ্ট কৰি দিছিলে। ফটোখিনি অৱশ্যে মই এডিট কৰি দিয়া আৰু সেইখিনি প্ৰিণ্ট কৰি অনাৰ পিছত ফটো ফ্ৰেম লগা হ'ল যে সেইকাৰণে অনলাইনত ফটো ফ্ৰেম অৰ্ডাৰ দিলোঁ। আৰু কিবা পাৰ্চেল আহিলে জানেনে বাৰু, নিয়ৰৰ যে ইমান উৎপাত হয়, মানে পাৰ্চেলটো খুলি নেদেখুৱালৈকে তাৰ শান্তি নহয়। সেইটো কাৰণে খুলি দেখুৱালোঁ। খুব ভাল আৰু ইয়াৰ ছাইডটো কাঠৰ হয়, কিন্তু ফ্ৰেমৰ মানে চিচাৰ যিখন থাকে এইখন চিচাৰ নহয়, তাত প্লাষ্টিক হয়। আৰু মই প্লাষ্টিকৰে দিছিলোঁ কাৰণ সৰু ল'ৰা ছোৱালী থকা ঘৰত চিচাৰটো মোৰ ৰিস্ক ল'বলৈ ভয় লাগে, কিন্তু প্লাষ্টিক যদিও খুব ভাল বহুত ডাঠ। আৰু এই টেপটো লগাবলৈ আনিছিলোঁ ৱালত। আৰু এইখিনিতে হৈছেনে ফটোখিনি, 70 কপি ফটো 10খনতে মই প্ৰিণ্ট কৰি উলিয়াইছিলোঁ আৰু এডিট মই কৰি দিছিলোঁ, ভাইটিয়ে উলিয়াই দিছিলে। কেনেকুৱা হৈছে বাৰু ফটোখিনি এডিট কৰাটো। আচলতে মানে কি হয়, একপিতে মই কেইবাখনো দি দিছোঁ, নহ'লে আকৌ নুজুৰিব, বহুত কিমান আৰু ধুৱাই থাকিম। আৰু এইখিনি ফটোখিনি কোৱালিটিটো খুব ভাল, কেতিয়াবা লওঁ বুলি ভাবিলে ল'ব পাৰে। মোৰ মানে গোটেই ফটোৱে মিলি মানে 100 টকাহে খৰচ পৰিছে, কিন্তু যদি আপুনি বেলেগত হেৰি কৰিবলৈ যায় তেতিয়া বহুত খৰচ পৰে। ঘৰতে কৰাৰ কাৰণে বস্তুখিনি বহুত কম খৰচতে হ'ল। আৰু এইখিনি এতিয়া মই ফটোখিনি লগাই ল'লোঁ। এইখিনিতে গোটেইখিনি ভৰাই লওঁ, বহুত দেৰি গ'ল, দিনটো এইখিনিতেই গ'লগৈ আৰু এখন এখনকৈ গোটেইখিনি ভৰোৱা। তাৰপিছত এইখিনি গোটেইখিনি লগাই মেলি হৈ গ'ল আৰু খুব ভাল লাগিছে ন। আৰু এনেকৈ যে মোৰ বহুত দিনৰ পৰাই 2 বছৰমানৰ পৰাই কৈ আজি একদম লাষ্টত উপায় নাপায় মই নিজেই বনাই আনিলোগৈ। নিয়ৰত দেখিছেনে বাৰু? কি কাৰ ফটো হয়? তোমাৰ? ইমান ফটো কোনে বনালে? নিয়ৰে ক'বই নোৱাৰা হৈছে ফটো দেখি, এতিয়া মই বহুত দিনৰ পৰা হেঁপাহ আছিলে ফোন কৰিলোঁ আৰু দেখিছেনে কেনেকুৱা লাগিছে বাৰু, ফটো ভাল লাগিছেনে? দিছিলোঁ এইটো আমাৰ নিয়ৰৰ একেবাৰে জন্মৰ হস্পিটেলৰ ওপৰৰ 3 কপি হস্পিটেলত মৰা। এইখিনি আমাৰ মাৰ ঘৰত 1 মাহৰ ভিতৰৰ ফটো, সেইখিনি গোটেইখিনি। আৰু এই টেপটো যে মই আনিছিলোঁ, ফটোখিনি মানে ৱালত এনেকৈ দি দিলে আৰু ধুনীয়াকৈ ফটো ফ্ৰেমখিনি লাগি ধৰে আৰু খুব ভাল হয়। তেতিয়া আপুনি গজাল দি আৰু ৱালখন ফুটা কৰিব নালাগে, খুব ভাল হয় টেপটো। মই ফাৰ্ষ্ট টাইম অৰ্ডাৰ দিছিলোঁ আৰু এটা ছাইডে আঠা থাকেই আৰু এটা ছাইডে মানে প্লাষ্টিক থাকে, সেইখন এৰুৱাই পিনে বেৰত লগাই দিব লাগে। তেতিয়া আপুনি বহুত জোৰকৈ টানিলেহে এৰাই আহে, মানে সহজে এৰাই নাহে, খুব ভাল হয়। আৰু বেৰখন বিশেষকৈ নষ্ট নহয়, একদম লাহে লাহে এৰাই আনিব লাগে, বেৰখন অকণোৱে নষ্ট নহয়, খুব ভাল হয়। আৰু এইখিনি এতিয়া মই বেৰত লগাই দেখুৱাম দেই। এবাৰমান হেঁচি দিলেই হৈ গ'ল আৰু লগালগ লাগিয়ে যায়গৈ, খুব ভাল। আৰু টেপটো যে মই খুব ভাল পালোঁ, নহ'লে মোৰ চিন্তাই হৈছিল এইখিনি গজাল মাৰি লগোৱাটো সম্ভৱ নহয় আৰু ফিনিচিং নাহে ন সেনেকৈ। আৰু এতিয়া খুব ভাল লাগিছে। ডিজাইনটো কেনেকুৱা লাগিছে বাৰু? বহুত দিনটো এইখিনিতে লাগি থাকোঁতেই গ'লগৈ আৰু কেনেকুৱা লাগিছে জনাব দেই। আজিলৈ বাই।